PPL দলৰ তৰফৰ পৰা 15টা সমষ্টি খেলিবৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ আৰু মই আশা ৰাখিছোঁ যে বদৰুমবাসী ৰাইজে যোৱা 5টা বছৰ যিহেতু আমাৰ সাংসদ আমাৰ বিধায়ক আমাৰ MCLA আমাৰ EM আৰু আমাৰ চৰকাৰ চলোৱা যিটো কৌশল বা চৰকাৰ চলোৱা সময়ত আমাৰ যিটো মনোভাৱ আমাৰ যিটো কাম কৰাৰ যিটো আমাৰ নেতাসকলৰ যিটো কাম কৰাৰ এক্সপিৰিয়েঞ্চ বা যিখিনি এক্সপাৰ্টিজ দেখা পালে এইটো ৰাইজে চবে একচেপ্ট কৰিছে। এইকাৰণে 15টা সমষ্টিটো আমাক সকলো সচেতন মহলে কৈছে যে সকলো সমষ্টিতে প্ৰাৰ্থী দিব লাগে। এইকাৰণে আমি প্ৰস্তুতি কৰি আছোঁ আৰু মই আশা ৰাখিছোঁ যে আহি থকা এছেম্বলি নিৰ্বাচনত আমি সকলোতকৈ বেছি আসন পাম আৰু সেইকাৰণে আমি 15টাৰ পৰা 15টা সমষ্টিতে অংশগ্ৰহণ কৰিবলৈ প্ৰস্তুতি চলাই আছোঁ। বিজেপিৰ লগত এলায়েন্স হ'ব নেকি? আৰু কিছুমান প্ৰক্ৰিয়া বাকী আছে, সেইখিনি সম্পন্ন কৰাৰ পিছত আপোনালোকক আমি অৱগত কৰাম।